নমস্কাৰ দেই বন্ধু বান্ধৱীসকল। এইটো মোৰ প্ৰথমটো মিনি ব্লগ। বহুত দিন আগৰ পৰাই আশা এটা আছিল যে হাজো পুৱামক্কালৈ মোৰ নিজৰ বাইকখন লৈ যাম। সেইকাৰণে মামাক লগ ধৰি আহিলোঁৱেই। ইফালে আকৌ মামাৰ পূৰা হাঁহি, পাততে আকৌ গাখীৰ দিয়া চাহ খাব ৰ'লোঁ আমি। চাহখিনি খাইহে আপোনালোকক দেখাইছোঁ, জিভাই ৰোৱাই নাই আৰু। এনেকৈ পাহাৰেৰে উঠি আমি যাই আছোঁ। মামাই আকৌ মোক পাহাৰত গাড়ী চলাব দিয়া নাই। মামাই আকৌ কয় মই বোলে প্ৰ' ড্ৰাইভাৰ নহয়, সেইকাৰণে মই পাহাৰত গাড়ী চলাব নোৱাৰোঁ। এতে আৰু ময়ো এনেকৈ ভিডিঅ' কৰি যাই আছোঁ। তাৰপিছত এনেকৈ যাইহে আছোঁ, নাপাওঁৱে দেখোন। আৰু ব্যস্ততাৰ বাবে ফুৰিবই পোৱা নাছিলোঁ, সেইকাৰণে আহিলোঁৱেই আৰু। তাৰপিছত এনেকৈ পুৱামক্কা পাই অলপমান আপোনালোকক ভিউটো দেখাইছোঁ। মই পুৱামক্কাত বাৰু সোমাইছিলোঁ জুগুৰিৰ ভিতৰত, সেইখিনি মই মোবাইল ভিডিঅ' কৰা নাই, ভাল নালাগে যে দেখাবলৈ। তাৰপিছত মই মামাৰ লগত এনেই এটি চেল্ফি ভিডিঅ' কৰিলোঁ। মামাই আকৌ হাঁহিয়ে নিদিয়ে ক'লেও। তাৰপিছত আৰু আহিয়ে থাকিলোঁ আৰু। আহি ভাত খোৱা হোটেল বিচাৰিয়ে নাপাওঁ। এনেকৈ ৰেল এখন কাষেৰে ৰৈ থকা দেখি ভিডিঅ' কৰিলোঁ। তাৰপিছত বাটত পানীপুৰি দেখা পাই খাবলৈ ৰ'লোঁ। বিৰিয়ানীহে খায় আকৌ মামাই। তেনেকৈ বিৰিয়ানী খাই আমি ঘৰমুৱা হৈ আছোঁ। এনেকৈ আকৌ নাৰিকলি মন্দিৰৰ ওচৰতে আকৌ চাহৰ দোকান দেখা পাই চাহকে খাবলৈ ৰ'লোঁ। গাখীৰ দিয়া চাহ আকৌ আমাৰ অসমীয়া মানুহৰ ইমোচন নহয় জানো। এনেকৈ আহি মামাই আৰু মোবাইল চাৰ্জ দি ফোনত কথা পতাত লাগি গৈছে। ইফালে আকৌ মামাহঁতৰ ঘৰত খানাৰ আয়োজন চলি আছে। মইনাৰ আকৌ লাজেই নুগুছে দেই। আকৌ লগ পাম আপোনালোকক। বাই।